Hi friends, welcome to my YouTube channel Kamal's Vlog আৰু মই আছো বৰ্তমান বকত আৰু আজি আমি আপোনালোকক লৈ যাবলৈ ওলাইছো এখনি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ ঠাই লৈ গতিকে বলক ভিডিওটো আমি আৰম্ভ কৰো আমি গৈ আছো আজি এটা পিকনিক স্পটলৈ এটা পিকনিকৰ বতন নহয় তথাপিও ভাবিলো একবাৰ ঘূৰি আহো এটা প্ৰাকৃতিক পৰিবেশৰ এটা সৌন্দৰ্য এটা উপভোগ কৰি নিজকে কিবা এটা বহুতখিনি আজি ভাল লাগিছে কংক্ৰিটৰ পৃথিৱীৰ পৰা এই প্ৰাকৃতিক পৰিবেশৰ মাজত আজি আহি মানে ইমান ভাল লাগিছে যে মই ক'ব পৰা নাই কিমান ভাল লাগিছে আৰু বতৰটো ইমান ৰ'দ নাই বৰষুণো নাই ধুনীয়া এটা পৰিবেশ সো মানে ইমান ভাল লাগিছে মই ক'ব নোৱাৰো গতিকে পাৰিলে আপোনালোকে কেতিয়াবা আহিব আৰু বকৰ পৰা মোটামুটি আপোনাৰ 18 কিলোমিটাৰ মান হ'ব বকৰ পৰা 18 কিলোমিটাৰ হাহিম পিকনিক স্পট বুলি মাৰি দিলে হ'ল গুগলত আপোনালোকে পাই যাব ইয়াতে আমি লেফট সাইডৰ ৰাস্তাটোৰে যাম কিন্তু ৰাইট সাইডে আমি আহিছোঁ কিয় এইটো ৰাস্তাৰে মানে মেঘালয় যাব পাৰি মানে মেঘালয়ৰ পৰাও বহুত গাড়ী আমাৰ অসমলৈ এইটো ৰাস্তাৰে আহে কিন্তু ৰাস্তাৰ অৱস্থাটো ইমান ভাল নহয় আপোনালোকে দেখা পাইছে আৰু আমি বেছি আগলৈও যাব নোৱাৰোঁ কিয়নো কৰোনাৰ সময় আৰু পাৰ্মিশ্যনো লাগিব বেছি আগলৈ গ'লে গতিকে আমি আগলৈ নাযাওঁ আৰু ইয়াৰ পৰাই ঘূৰিম এতিয়া আমি আহি আছোঁ লেফট সাইডৰ ৰাস্তাটোৰে আৰু ৰাস্তাৰ অৱস্থা ইমান ভাল নহয় কিয়নো এইখিনি মেঘালয় এৰিয়া পৰে আৰু সেইকাৰণে মেঘালয় চৰকাৰে এইখিনি ৰাস্তাখিনি ভালো কৰা নাই আৰু মই গাড়ীখনো চেঞ্জ কৰিলোঁ কাৰণ ইয়াৰে ৰাস্তাটো অলপ বেয়া আৰু হিল এৰিয়া হয় গতিকে মই গাড়ীখন আধা ৰাস্তাত থৈ ফ্ৰেণ্ড এজনৰ গাড়ী এখন আনিলোঁ আৰু ইয়াৰ পৰা 2 কিলোমিটাৰমান যাব লাগিব আমাৰ লক্ষ্যস্থানলৈ আৰু এয়াই হ'ল মৌখাৰাং পিকনিক স্পট আৰু ইয়াতে এতিয়া একো এন্ট্ৰি ফিজ নালাগে কিন্তু ইয়াত লিখা আছে হেভি ভেহিকল 200 টকা আৰু লাইট মিডিয়াম ভেহিকল 100 টকা যেতিয়া পিকনিকৰ বতৰ আৰম্ভ হয় তেতিয়া ইয়াতে এইখিনি এন্ট্ৰি ফিজ দিব লাগে এতিয়া নালাগে এতিয়া যেহেতু পিকনিকৰ বতৰ নহয় এতিয়া আমি আৰু আগলৈ যিটো মেইন আমাৰ পিকনিক স্পট তালৈকে যাওঁ বলক অৱশেষত আমি আহি পালোঁ আমাৰ গন্তব্যস্থান মাওখৰাং পিকনিক স্পট আৰু এতিয়া যিহেতু পিকনিকৰ বতৰ নহয় চ' ঠাইবিলাক অলপ জংঘল হৈ আছে যেতিয়া ডিচেম্বৰ জানুৱাৰী মাহত পিকনিকৰ সময় আহিব তেতিয়া ইয়াৰ ওচৰৰ মানুহবিলাকে এইবিলাক চাফ চিকুণ কৰি ৰাখিব এয়া শিলৰ মাজে মাজে মই ভয় লাগে দেই পৰি যাব বহুত আইও আমি হাজাৰ ধুনীয়া ধুনীয়া চহৰলৈ নাযাওঁ কিয় এনেকুৱা পৰিৱেশৰ মাজত কেনেকুৱা এটা অনুভৱ হয় আমি নিজে ক'ব নোৱাৰোঁ সেইকাৰণে কোৱা হয় যে প্ৰকৃতিৰ দান সৰ্বশ্ৰেষ্ঠ দান আৰু ইয়াক মানুহে কোনোপধ্যে এনেকুৱাকৈ বনাব নোৱাৰে যিমান কি ওখ ওখ বিল্ডিং নবনাওক বা যিমান কি যি নবনাওক কিয় এনেকুৱা এটা পৰিৱেশৰ মাজত থকাৰ আনন্দ এটা সুকীয়া ভাগ্য ভাল পৰিব ওলাইছিলোঁ বিৰাট পিছল শিলবিলাক ঠাণ্ডা ঠাণ্ডা পানী ভাল লাগিছে গায়ে ধুব পাৰিলোঁ হয় কিন্তু গা ধোৱাৰ ব্যৱস্থা একো অনা নাই সেয়া মোৰ বন্ধুসকল ফটো উঠাত ব্যস্ত গতিকে যাওঁ মই তালৈ দুকপিমান ফটো উঠি লওঁ যিহেতু বহুত কষ্ট কৰি আহিছোঁ ইয়ালৈ প্ৰায় 35 কিলোমিটাৰ 6 গাঁৱৰ পৰা
শিলৰ মাজত বগাই বগাই আচলতে বিৰাট ভাগৰ লাগিছে। আৰু এয়া আছোঁ আমি হেঙিং ব্ৰিজৰ ওপৰত, এটা ধুনীয়া পৰিৱেশ। কঁপি আছে দলংখন, অলপ ভয় লাগছে দেই, কিন্তু একো নাই, ভাঙি নপৰোঁ, টেনশ্যন ল'ব লগা নাই। वैसे ही रहना, वैसे ही बहना, वादियों से बस्तियों से मत खफा होना, है तेरे ही दम से सब कायम, वैसे ही बहना। আৰু এই আছিল প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এখনি পিকনিক স্পট। আৰু পাৰিলে আহিব আপোনালোকে ইয়ালৈ। যদি মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।